গাৰ্গক পাহৰিছে নেকি? একেবাৰেই নাপাহৰিব জুবিন গাৰ্গক, কিয়নো জুবিন গাৰ্গ সকলো মানে মানুহকে সমান বুলি ভাবিছিলে। যিহেতু মানে জুবিন দা কেনেকুৱা আছিলে, মই কথা এটা কওঁ। মানে কিছুমান মানুহে দুখীয়া মানুহক কোনো কাৰণতে গণ্যমান্য নকৰে, কিয়নো জুবিন গাৰ্গে সকলোকে কৰিছিলে গণ্যমান্য। জুবিন গাৰ্গ মানে দুখীয়াৰ প্ৰতি বেছি হেৰি আছিলে। চব ক্ষেত্ৰতে জুবিন গাৰ্গে দুখীয়া মানুহক এজনী মানুহ আছিলে, চ' জুবিন দাৰ লগত চেলফি ল'বলৈ বিচাৰিছিলে। মানুহজনী চুচুক চামাককৈ ৰৈ আছিলে ওচৰতে আৰু বেলেগে ফটো তুলি আছিলে জুবিন দাৰ লগত, কিন্তু জুবিন দাই একদম মানে মানুহজনীক এনেকৈ গবা মাৰি ধৰি নিজে মাতি আনি আৰু মানুহজনীৰ লগত একপি ফটো তুলিছিলে। কেনেকুৱা মনৰ হ'ব পাৰে তেন্তে হ'লে জুবিন দাৰ, আপোনালোকে ভাবকচোন। আৰু জুবিন দাৰ ন্যায় লাগে, আমাক ন্যায় লাগে। সেইটো কাৰণে আমি মানে ন্যায় নোপোৱালৈকে শান্তিত থাকিবলৈ নোৱাৰোঁ। জুবিন দাৰ যিহেতুকে ইমান এজন ভাল মানুহ আছিলে ন, বেয়া মানুহ হয় তেনেকৈ কোনো কাৰণতে সকলোৱে নামাতিলে হয়, মাত নামাতিলে হয়। এতিয়া জুবিন দা বহুত বেছি অন্তৰখন চাফা আছিলে কাৰণে সকলোৱে এতিয়ালৈকে যুঁজি আছে, আৰু আপোনালোকে যুঁজি থাকক। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি শান্তিত থাকিবলৈ নোৱাৰিম। জয় জুবিন দা। আৰু জুবিন দাৰ মায়াবিনী অকণমান মই গুণগুণাওঁ আপোনালোকৰ ওচৰত, ঠিক আছে? ভুল হ'লে ক্ষমা কৰি দিব, কিয়নো নাজানো, ইমান অকণমান তেওঁ গুণগুণাই দিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি আহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পোৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচাবোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত।